সমাগত ৰমজান মাহত ঘৰকেই মছজিদ কৰি লওক। ৰোজা ৰাখক, 5 বাৰৰ নামাজ পঢ়ক, তাৰাবিও পঢ়ক, কিন্তু তাৰ বাবে মছজিদলৈ আহিব নালাগে। ঘৰতেই নামাজ আৰু তাৰাবি পঢ়ক। এই কথা আমি কোৱা নাই, খুদ ইছলামৰ প্ৰৱৰ্তক হজৰত মহম্মদে এই কথা কৈ গৈছে। কবৰস্থান আৰু গা ধোৱা ঘৰৰ বাহিৰে সমগ্ৰ বিশ্বই মছজিদ। সমগ্ৰ বিশ্ব এতিয়া কৰোনাৰ গ্ৰাসত। ঘৰত থাকক, কুশলে থাকক, এই মন্ত্ৰ গ্ৰহণ কৰিছে সমগ্ৰ বিশ্বই। কিন্তু সততেই ৰমজান মাহত তাৰাবিৰ নামাজ আদিৰ বাবে মছজিদলৈ ওলাই আহে ইছলাম ধৰ্মীয় লোকসকল, যাৰ ফলত ভংগ হ'ব লকডাউন, উলংঘা হ'ব সামাজিক দূৰত্ব ৰক্ষাৰ নিৰ্দেশনা। কিন্তু মহামাৰী বা সংক্ৰমিত ৰোগৰ ক্ষেত্ৰত কোৰাণ তথা হাদিছে কি কৈছে? 1. সিংহৰ মুখৰ পৰা আঁতৰাৰ দৰে সংক্ৰমিত ৰোগীৰ পৰা আঁতৰি থাকক। 2. সংক্ৰমিত ৰোগীক স্বাস্থ্যৱানসকলৰ পৰা আঁতৰত ৰাখিব লাগে। বুখাৰী 6771 আৰু মুছলিম 2221। মহামাৰীয়ে দেখা দিয়া অঞ্চলৰ প্ৰৱেশ তথা মহামাৰী প্ৰভাৱিত এলেকাৰ পৰা ওলাই যোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে ইছলামে। তাৰোপৰি ৰোগৰ লক্ষণ থকা ব্যক্তিক আনত বিপদত নেপেলাবলৈও স্পষ্ট নিৰ্দেশনা দিয়া হৈছে হাদিছত। সৰ্বোপৰি মাস্ক ব্যৱহাৰ কৰাৰো নিৰ্দেশনা আছে ইছলামত। এইসমূহ কোৰাণ অথবা হাদিছৰ নিৰ্দেশনালৈ চাই কৰোনা সৃষ্ট পৰিৱেশৰ বাবে ভাৰতৰ প্ৰায় সকলো ইছলাম পণ্ডিতে সমাগত ৰমজান মাহত নামাজ বা তাৰাবিৰ বাবে মছজিদত সমাগম নকৰিবলৈ আহ্বান জনাইছে। लॉकडाउन में सबसे यही अपील की जा रही है कि सब लोग तरावी घर में पढ़ें, रोजा भी घर में रहकर करें, अफ्तार भी घर पे करें और कोई भी घर के बाहर ना जाए। रमजान के मुबारक मौके में भी तरावीह वगैरह का घरों में ही एहतमाम करें, मस्जिदों में आने की कोशिश न करें। যি আহ্বান জনাইছে অসমৰ জমিয়ত ৱাকাফ বোৰ্ড আদিৰ লগতে ধৰ্মীয় নেতৃস্থানীয় ব্যক্তিসকলে। ঘৰত তাৰাবি আদা কৰক, যদি আপোনাৰ হাফিজ নাই আলাম তাৰা দি আপোনালোকে আৰম্ভ কৰক, ওলামায়ে কেৰামক সুধি লওক, তাৰপিছত আপোনালোকে যেনেকুৱা নমাজ পঢ়িব ইনশাআল্লাহ তাহাজ্জুদৰ নমাজ আমি ঘৰত এনেই পঢ়িব লাগে। ঘৰত পঢ়ক, দোৱা কৰক পুৰা পৃথিৱীৰ মানুহৰ কাৰণে, পৃথিৱীৰ শান্তিৰ কাৰণে, বেমাৰৰ কাৰণে, যে এই বেমাৰক আল্লাহ তাআলাই পুৰা পৃথিৱীৰ পৰা। অনুৰূপ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰো। ৰমজান মাহ আহি আছে, এই সময়ছোৱাৰ ভিতৰত মই ইছলাম ধৰ্মীয় লোকসকলক আন্তৰিকতাৰে আহ্বান জনাইছোঁ যাতে এই সময়ছোৱাৰ ভিতৰত সকলোৱে যাতে নিজৰ ঘৰতে নামাজ পঢ়ে, সামাজিক দূৰত্ব বৰ্তাই ৰাখি লকডাউন কাৰ্যসূচী নিষ্ঠাৰে পালন কৰে। মন কৰিবলগীয়া, মহামাৰীৰ সময়ত হোম কোৱাৰেণ্টাইন বা নিজকে ঘৰৰ ভিতৰত ৰখাৰ স্পষ্ট নিৰ্দেশনা আছে ইছলামত। গতিকে দুৰ্যোগৰ এই সময়ত সকলোৱেই ঘৰত থাকি ৰমজানৰ ৰোজা, তাৰাবি বা সময়ৰ নামাজ পালন কৰক। নিউজ ডেস্ক ND24।